মৰ্ণিং হাই হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ আৰু মোৰ খবৰটো ভাল আজি সৰস্বতী পূজা হিচাপে হেপ্পী সৰস্বতী পূজা আৰু মই আজি যাম সৰস্বতী পূজাত তো ৰাতিপুৱা গাটো ধুলোঁ 8টা বাজিলে সূৰ্যও ওলালে আৰু এতিয়া মই ৰেডি হ'ম কিন্তু কি ক'বা কপাল মোৰ ডিউটি যাব লাগিব প্ৰথমতে তাৰপিছত মই যাম সৰস্বতী পূজা চাব কিন্তু মই ৰেডি একেবাৰেই হৈ যাম তেনেহ'লে ব'লক আজি মোৰ লগত সৰস্বতী পূজা চাওঁ এনজয় কৰোঁ কলেজত সোমাইছিলোঁ কিন্তু দেখা নহ'ল দেখুৱাবলৈ নহ'ল ভিডিঅ' কৰিবলৈও নহ'ল আৰু মই ৰেডি হৈ একদম কলেজৰ পৰা আহি পেলাই আমি কলাক্ষেত্ৰত সোমালোঁ আৰু কলাক্ষেত্ৰত সোমাই চাব পাৰে মোক কেনেকুৱা লাগিছে কমেণ্ট কৰিব নিশ্চয় কাৰণ আই ন' মোক ইমান এটা ভাল লগা নাই কিয়নো বগাই পিন্ধি গৈছোঁ পূৰা এইবাৰ নিউজত শুনিছিলোঁ সৰস্বতী পূজাত হেনো বগা পিন্ধিব লাগে বগাই পিন্ধি গৈছোঁ পেৰিকাই সেৱা চেৱা কৰিলোঁ কলেজত ইমান মানুহ থাকিলে ভিডিঅ' বনাব লাজো লাগিলে সেইকাৰণে নবনালোঁ অলপ চলপ বনালোঁ তাতেই আৰু মানে কেণ্টিন আছিল আমি কেতিয়াবা ডেটিঙো মাৰিছিলোঁ আৰু কি আছিল জানো ডেটিং সেইপিনে লৈ সেইখন হাতত লওঁ কেমেৰাত ডেটিঙো মাৰিছিলোঁ মানে আৰু হেৰি আৰু ইংলিছ ক্লাছত বাং মাৰিছিলোঁ আৰু চিঠি এটা কথা মনত আছেনে আমি যে এইকেইটাতে আমি বহি আছিলোঁ তই আৰু ইফালে বিয়ে ক্লাছ এটা যে ল'ৰাক তহঁতে কি কৰিছিলি কি জোকাইছিলোঁ গোলাপ ফুলে দি ইয়াতে মোক গোলাপ মাৰি লৈ দিছিল চেলেঞ্জ আছিল ইয়াতে মোক ফ্ৰীতে খুৱাব আৰু মই প্ৰপ'জ কৰিব লাগে মাৰি দিলোঁ প্ৰপ'জটো মাৰি দিলোঁ ভাল খেলা দিছিল যিখিনি আমি বৰ্তমান আমি কলাক্ষেত্ৰত আহি অলপ জোৰে ক'ব লাগিব শুনা পাব নিত জোৰে কৈছোঁ কলাক্ষেত্ৰত অহা কথাটো আমি কলাক্ষেত্ৰত আহিছোঁ এই মানুহ এটা দেখোন পাতলা দৰমুখত ভিডিঅ' কৰিব লাগিছিল মানুহ যিমান যাওঁতেও পাবি নহয় মানুহ এই ইমান চাট খাবা এই টিকেট কাটব নাগে মই টিকেট কাটি আনি দিছোঁ মোৰ জ্বৰ ধুমেছি মোৰ জ্বৰ ধুমেছি ব্লক কৰা মানুহটো ভাল নহয় মই নিজে কৰিম দে কি ক'ম কি ক'ম আমি আজি সৰস্বতী পূজাৰ কাৰণে ক'ত কলেজ গ'লোঁ কলেজত আকৌ ফটো নুঠালা বাৰু নুঠালা চিধা নকৰবি নহ'লে হেৰি মানুহ কলাক্ষেত্ৰখন আছে কিন্তু কলাক্ষেত্ৰ বহুত ডাঙৰটো ক'ত সোমাই আছে আমি নিজে পতা পোৱা নাই আমিও ফুৰি খিচাৰি খাই আহিলোঁ আৰু আমিও ফুৰি আমাৰ কি অৱস্থা হ'ল খিচাৰি খাই কৰি দি পানী এগিলাচ এই পেলাই দিলে মোৰ গাত এই ইমান বদমাছ মোবাইলটো চিধা কৰি এই মোৰ গাত ইমান শত্ৰু তাই ভাবি আছিল আজি 2 বছৰৰ আগত যে এইখিনি কৰিম বুলি পানী গিলাচ পেলাই দিলে গোটাই তিতি গ'ল এই চাইডটো গোটাই তিতি গ'ল কিবাকৈ আকৌ কি কৰিলোঁ ৰিলচ বনাই কাপোৰযোৰ শুকালোঁ পেলাই যাওঁ নাৰ্ভিছত আকৌ এতিয়া আমি কলাক্ষেত্ৰত মানে ভৰি কাটিছে চেণ্ডেলযোৰ হাতত লয় বোলে চেণ্ডেলযোৰ হাতত লৈ বোলে তাৰপিছত কি কওঁ ই আৰু কেনে কৰে মোবাইল চেঞ্জ কৰিলোঁ মানুহ চেঞ্জ আকৌ পুনৰ 2 বছৰ পিছত লগ পালোঁ ভাল লাগি লগ পাই অকণমান শকত হৈছে কিন্তু ক'লা পৰিছে ছোৱালী দাঁতত ক'লা পৰি গৈছে দে যা তোক দেখাম যা যা বাই বাই নহয় তোক যাবা কৈছোঁ যা যা ইমান আগতো নাযাবি মই ঠিকে নাপাম মোবাইলটো যা এইপিনে মানুহ চাওক কিমান আহিছে মানুহ ভালে লাগিছে ভালকৈ দেখাচোন চেণ্ডেল পাত খুলিলে মোৰ কলাক্ষেত্ৰত আজি চাওঁ সৰস্বতী পূজাত আৰু ক'বচোন মোকো কেনেকুৱা লাগিছে কমেণ্ট কৰিব তাইক বেছি ভাল লাগিছে নে মোক বেছি ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন কোন বেছি ঠগা হৈ লাগিছে কিন্তু আমাৰ দুজনীৰ কালাৰ একে তাই অকণমান লোক চাগে ক্ষীণ আৰু মই টাইপৰ অকণমান চাগে শকত সেইটোক লৈ তাই সদায় কয় যে তই শকত মই ক্ষীণ তই শকত মই ক্ষীণ আৰু এতিয়া পাছতে চালি না নাই আপা দেখাত দুনিয়াত দেখিছে চব বুকিং চবে এটা পিছত লগত লৈ আহে আৰু যিকেইটা ছিংগল পাইছে নামত দেখি চাইছে ময়ো চাইছোঁ তোৰ দেখি চাইছে নেকি মই ঠগা তেওঁ কিয় নাচাব ন চাব নিশ্চয় চাব ভিউটো দেখাই দে ভিউটো ইমান ধুনীয়া
কি ধুনীয়া লাগিছে লগতে মই পিছত তাকে কেইটামান আহি আছে আৰু পিছত কেইটামান ছোৱালী আহি আছে পদ্দু হাঁহা দিছিল মোক দেখা পাই লাগি থাকিলে তোৰ লগত সেইটো মোৰ বয়ফ্ৰেণ্ড পিছত আহি তলত ফটো উঠিম আৰু মোৰ মানে মোবাইলটোত 5% চাৰ্জ আছে যদি মায়ে ফোনটো নাপায় কথাটো বেয়া আছে সেইকাৰণে আৰু মানুহজনে কোনে নাম দিবি মানুহ দেখিলে হাঁহি দিব লাগে সেইটো আমাৰ অসমৰ ছোৱালী লোক আছো মই আছো অঁ মানে এই ঘৰে যাই থাকে ৰে আৰু আমাৰ যি মোৰ কিবা খাই পেলাই সেইটো দেখাম কি খাওঁ কি নাখাওঁ সেইটো দেখাব দেই এটাই দেখাম কি খাওঁ কি নাখাওঁ তাৰপিছত মানে ডাউন টাউন পালে আৰু আমাৰ ভিডিঅ' সমাপ্ত হ'ব আমি ঘৰা ঘূৰি যাম আৰু তই ক'ব যাবি নেকি নাই ঘৰত যাম আমি ঘৰত যাম তাৰপিছত আৰু ব্লগ তাই দি বনালি সদায় সেনেকে নহয় এনেকা কৰবি অঁ এনেকা অঁ ব্লগ বনাওঁতো মোৰ হোৱা নাই মানে প্ৰথমটো হৈ কেনে হোৱা নাই আৰু মানে দূৰত কেমেৰাটো জ্বলি দেখোন মোক খুচুৰা দি লাগে ওচৰত ছোৱালী দেখোন বগা বগা লাগে সেইকাৰণে মই যিমান পাওঁ ওচৰত লওঁ কেমেৰাটো আচলতে মই ইয়াতে বেকগ্ৰাউণ্ড মিউজিক বহুত আহিছিলে য'ত কপি ৰাইট লাগি গৈছিলে কপি ক্লিন কয় নে কপি ৰাইট কয় নাজানো মই কালি ৰাতি আপলোড কৰিছিলোঁ ভিডিঅ'টো একচুৱেলি কপি ৰাইট লাগি গৈছিলে চ' মই আকৌ ডিলিট কৰিলোঁ আকৌ মই ৰিটাৰ্ণ বনাই মেলি দিছোঁ সেইকাৰণে মই মিউজিক বন্ধ কৰি দিছোঁ আৰু এইখিনি কোৱা কথাখিনি তাই ফানি আছিলে বাট মই আফচোচ গ'ল আৰু দিব নোৱাৰিলোঁ এইখিনিত একদম মানে খালি এনজয়মেণ্ট হ'ল আৰু পুৰা এনজয় হ'ল তাই অথচ কলেজত খাই বৈ আহিছে আকৌ বোলে বাহিৰত খাবহে চালা ভোক খাই ইমান আছিল নহয় খাওঁ বোলে বাহিৰত খাইহে যাম কিবাকৈ আহিছোঁ যিহেতু কলাক্ষেত্ৰৰ পৰাতো ওলালোঁ কিন্তু এতিয়া কিবা এটা খাইহে ন এতিয়া বিচাৰি আছে কি খাওঁ কি নাখাওঁ আৰু ওলালোঁ বেকগ্ৰাউণ্ড মিউজিকৰ কাৰণে এইখিনিও শুনাব নোৱাৰিলোঁ মই এটা আগত চিটত তাই আছে চিটটো মই আকলাই বহি লৈ গৈছি তাই লগতো ক'ত গৈছোঁ হা ক'ত দোকালে সেইটো আৰু এটা আছে কাষত দোকালা ভিডিঅ' অন কৰাৰ লগে লগে গৈছে গৈ আছে ডাউন টাউনত লগ পাই